হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক। ই মোৰ লগৰ প্ৰকাশ বৰা। নমস্কাৰ। আজি আকৌ দুইটা ওলাই আহিলোঁ পথাৰলৈ। বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। সিও আহিব পৰা নাই, ময়ো আহিব পৰা নাই, যিহেতু হায়াৰ ছেকেণ্ডেৰী দিম এইবাৰ ফাইনেল। সেইকাৰণে 15 তাৰিখৰ পৰা আপোনালোকে জনাব হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেট কোন কোন আছে এইবাৰ দিব, কমেণ্টত জনাই দিব আপোনালোকে। আৰু কিমানখিনি পঢ়ি হ'ল জনাবচোন, কিমানখিনি কোৰ্ছ কমপ্লিট হ'ল। যিহেতু মাজত মাথো এমাহ হান্দি আছে পৰীক্ষালৈ, আৰু আমাৰ তাতো পঢ়ি শেষ হোৱাই নাই। আপোনালোকে জনাব কমেণ্টত কাৰ কিমান পঢ়ি হৈ গ'ল। এতিয়া পঢ়া কথা বাদ দি, যিহেতু কালি সৰস্বতী পূজা গ'ল, কাৰ কেনেকুৱা মই কালি সৰস্বতী পূজা যাব নোৱাৰিলো, অলপ গাটো ভাল নাছিল। ভাল কথাই কৈছিল, তই মোক গতা মেলি দিলি। এনি টাইম পঢ়া কথা সুধি থাক কিয়? বন্ধুৰ মাজত এনেকুৱা চেলা কটা চলিয়ে থাকে, মিলা প্ৰীতিৰে থাকিলেই হ'ল সকলো। আৰু যিহেতু আজি বতৰটো আজি ভাল, এনি টাইম পঢ়া কথা। বন্ধুৰ মাজত এনেকুৱা মিলা প্ৰীতি হৈ থাকে, যিহেতু ই আহিছিল পঢ়া কথা সুধিছিল, মাৰ খালে অলপ আমাৰ পৰা। পালে নেকি? বন্ধু বতৰ বন্ধু মোৰ এটা লগৰ পঢ়িব গ'ল, তাক মাকে মাতিলে, টিউচনো আছিলে আজি। আৰু ই আছেগে, টিউচন গৈছে, ই আছেগে, সি মাত্ৰ মাৰ খাই উঠিছে। চাওক আজি বতৰটো একদম মজা হৈ আছে, ৰ'দ চ'দ দি। কালি এইটো টাইমতে পুৰা একদম শিল বৰষুণ দি আছিলে আৰু, হয় ন তো? অঁ, আজি ইও এটা চেনেল খুলিম বুলিয়ে কৈছে, ইউটিউব চেনেল। চেনেলটোৰ নাম কি আছিলে? কৈ দেচোন। অঁ বাৰু, সি দিব আপলোড আজি। সি চেনেল ভিডিঅ' বনালে মই লিংক দি দিম বাৰু ডেছক্ৰিপশ্যনত। যোৱা বছৰ এইটো টাইমতে পূৰা চিলা উৰাইছিলোঁ একদম মজাকৈ। এতিয়াও পূৰা বতাহ মাৰি আছে, চিলা উৰাব পাৰি এইটো বতাহত। আৰু এইটোতো ছোৱালীৰ লগতে ব্যস্ত এনি টাইম, পাতি আছে কথা এতিয়া ছোৱালীৰ লগত। চাওক কি সুন্দৰ পৰিৱেশ আজি, বতৰটো কৈ দে কিবা এটা। সুন্দৰ পৰিৱেশ। অঁ, একদম মানে আজি বতৰটো মজা লাগিছে। ভিডিঅ'টো বিশেষ এনেকৈ একো নাছিল, আজি এনেই বনাই দিলোঁ, বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। আপোনালোকে চাই যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ঐ যাওঁ, বাই বাই। আপোনালোকো বাই বাই দিলোঁ, ধন্যবাদ। নিউজতো জনাই দিছে যেন হেৰি 8 তাৰিখলৈকে দিবই, 8 তাৰিখলৈকে। কি খবৰ? আজি বহুত দিনৰ মূৰত আহিলোঁ ইউটিউব ল'লে।